আসসালামু আলাইকুম। আজি ৰোল চিঙৰা বনালোঁ। আহকচোন আমি ৰেচিপিটোলৈ যাওঁ। বহুত ক্ৰিস্পি হয়, আপোনালোকে বনাই চাব। বাতি এটাত মই ময়দা লৈ ল'লোঁ। ময়দা মিডিয়াম কাপেৰে ডাঙৰ কাপৰ একাপ হ'ব, মিডিয়াম কাপেৰে একাপ লৈ লৈছোঁ। এইটো আপোনালোকে ঘৰত চাহ খোৱা কাপেৰে দিলেও হ'ব, মই মেজাৰমেণ্ট কাপেৰে দিছোঁ। আধা চামুচতকৈ কম বেকিং দি দিলোঁ, নিমখ দিলোঁ আৰু ইয়াত ৰিফাইন দি ধুনীয়াকৈ মাৰি ল'ম। ধনিয়া পাতো দিম। আপোনালোকে ধনিয়া পাত দিব নিবিচাৰিলে নৰসিংহ পাত দিলেও হ'ব। চাই থাকিব বাৰু, বহুত টেষ্টি হয়, আপোনালোকে ঘৰত বনাই চাব। ইয়াত মই ধনিয়া পাত দি ধুনীয়াকৈ লাৰি দিছোঁ। চাওকচোন, ধুনীয়াকৈ মুঠি মাৰোঁতে শামল বান্ধ খোৱাৰ নিচিনা হৈছে। ধুনীয়াকৈ লাৰু এটা হৈছে, তেনেকুৱা হিচাপত ৰাখিব। আৰু পানীটো বহুত উতল অহা, যিটো ৰুটি মাৰিলে দিয়া যায়, কিছুমানে ৰুটি মাৰিলে বহুত উতল অহা পানীৰে মাৰে, সেনেকুৱা নহয়, সেইটো হিচাপত নহয়, কাৰণ তেনেকৈ দিলে বহুত ঢিলা হৈ যাব। পানীটো বহুত কুহুমীয়াও নহয়, কুহুমীয়াতকৈ অলপ গৰম, লাৰিব পৰা গৰম, মিডিয়াম গৰমত, কাৰণ ৰিফাইনেৰে আগত মাৰি লোৱাই যায়। এয়া আমাৰ ডোটো হৈ গ'ল। এনেদৰে ধুনীয়াকৈ মাৰি লৈ এতিয়া মই ইয়াত ৰিফাইন সানি ঢাকনি মাৰি থৈ দিম। এইফালে মই আলু আৰু বুটটো বইল কৰি ল'ম ৰোলৰ বাবে। আপোনালোকে ইয়াত মই নিমখ দি বইল কৰি ল'লোঁ। আপোনালোকে কাবুলী বুট দিলেও দিব পাৰে, চব্জি সৰু সৰুকৈ কাটিও বইল কৰি ইয়াৰ লগত দিব পাৰে, টেষ্টি হ'ব। মই ইয়াত কৰ্ণফ্লাৱাৰ 2 চামুচ আৰু নিমখ পৰিমাণ মতে, আগতে বইল কৰোঁতে নিমখ দিয়াই গৈছে। পিঁয়াজ, ধনিয়া আৰু জলকীয়া এইখিনি দি ধুনীয়াকৈ পিটিকা কৰি ল'ম। লৈ অকণমান ৰিফাইন সানি ছাইডত থৈ দিম। চাওকচোন, বহুত সোৱাদ লগা হ'ব। আপোনালোকে এনেকৈ ঘৰত বনাই চাব। যিসকলে বনাই জানিবই, চিঙৰাৰ নিচিনাই লাগে, বহুত সোৱাদ লগা হয়। চাওকচোন, ধুনীয়াকৈ মই ইয়াত ৰিফাইন সানি ছাইডত থৈ দিলোঁ। মই ৰোল বনাবৰ বাবে এটা বেটাৰ বনাই ল'ম। ইয়াত মই ধুনীয়াকৈ ঠাণ্ডা পানীৰে বনাই ল'লোঁ। ৰুটিটো বেলি ল'লোঁ। চাওকচোন বাৰু, ধুনীয়াকৈ মই দেখুৱাই দিছোঁ। এইটো হিচাপত ৰাখিব, পাতল কৰিব। ৰোলত দিবৰ বাবে আলুটো ধুনীয়াকৈ মই এটা শ্বেপত বনাই ল'লোঁ। আলুৰ হিচাপ মতে, শ্বেপৰ হিচাপত মই ৰুটিটো কাটি ল'লোঁ। লৈ ইয়াত ৰোল কৰিছোঁ। এনেদৰে কৰি যাব। সহজ হয়। চিঙৰা বনালে অলপ কিছুমানৰ টান লাগিব পাৰে, কাৰণ শ্বেপটো দিয়াত অলপ দিগদাৰ হয়। এনেদৰে আপোনালোকে ঘৰত সহজে বনাব পাৰিব। আলহী আহিলেও দিব পাৰিব, বহুত সোৱাদ লগা হয়। মই যিটো আঠা বনাই লৈছিলোঁ কৰ্ণফ্লৰৰ, সেইটো ছাইডত লগাই ৰেডি কৰি ল'লোঁ। বনোৱাৰ সময়ত দিগদাৰ হ'ব, সেইবাবে গোটেইখিনি আগত বনাই ল'লোঁ। ইয়াত মই দি দিলোঁ। ধুনীয়াকৈ ওলট পালট কৰি থাকি যেতিয়া গল্ডেন ব্ৰাউন হ'ব, তেতিয়া বুজি পোৱাই যাব, নমাই দিলেই হ'ব। চাওকচোন, ধুনীয়া এটা কালাৰ আহিছে, ধৰিব পাৰিছে। ৰিফাইনটো বেছিকৈ দিয়া যায়, বহুত বেছিও নহয়, মিডিয়ামত। বহুত কম দিলে তলত লাগি ধৰিব পাৰে। চাওকচোন, বহুত ক্ৰিস্পি হৈছিল, বহুত টেষ্টি হৈছিল। আপোনালোকে এনেদৰে বনাই চাব, বহুত সোৱাদ পাব। আলহী আহিলেও দিব। আৰু মোৰ যদি ভিডিঅ'বোৰ ভাল পায়, মোৰ এই সোৱাদ চেনেলটো ছাবস্ক্ৰাইব কৰিব, নতুন নতুন ৰেচিপিবোৰ পাব। আপোনালোকে এনেদৰে মোক মৰম দি যাব, মোৰ চেনেলটো চাই যাব। কিবা নজনা কথা থাকিলে জনাই দিব বাৰু, এনেদৰে ট্ৰাই কৰিব।